আপোনালোক মোৰ ইউটিউব চেনেলত পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি একদম বিচনাৰ পৰাই মানে কি হ'ল পুৱা হৈছে তো যাম আজি মামা হাততে লাইট চাইট জ্বলালোঁ, ইথেন মুখ হাত ধুই ওলোঁ। পুৱা মানে ইমানো পোৱা নাই তথাপিতো আৰু উঠিলোঁ তো ইথেন গা পা ধুই ইথেন মামা হাততে যাওঁ আৰু মামা হাততে আছে মজা মানে পূজা আছে একদম। তো বাবুদা আইফোনতে আৰু চাই থাকক ভিডিঅ'টো একদম স্কিপ নকৰাকৈ। আৰু মায়ে কাৰ ঘৰত দিছে না তো আকমাত দিছে পুৰা মাতি আহিছে। আৰু আমি হচ্ছে বেলেগ ৰিক্সা নহয়, একচুৱেলি আজি পিলপিলি বেলেগ আৰু এই ৰিক্সা বহুত বেছি পুৰণা হয়। সৰু থাকোঁতে ৰাস্তাই আহি এই ঘূৰ সেই পুৰা ঘূৰে আহিছিলোঁ এইত বহি তো মানে বহুত মেমৰিজ টাইপ মনত পৰি গৈছে সৰুৰ কথা না কি কমা। আজিকালি একদম পুৰা বিনা কষ্টে যায় তো এই ককাই কিমান কষ্ট কৰি পেডেল মাৰি যায় তো ভাল লাগছে আহি কিনে বহুত। হাই কেনে মামা ভালে আছে? আৰু মই যাওঁ ইথান মামা ঘৰত। মাহী হাও কি কৰছাই? আমাৰ মাহীপুৰা কলেজত ডান্স কৰা আছিল, জুই জ্বলাই দিয়া আছিল। কেনে লোক দিলা খাবার ভাল হবা লাগে দেখোন। ভালে ৰবা এই কথা দিবা কি চামি গাবিয়া ভাল না মানে কি হৈছে আমাৰ মাহীৰ মানে অসুখ হ'বলৈ ভাবিছিলোঁ। মই ভাবিছিলোঁ কি তানি বিৰাট একদম ডাউন চাউন পৰি থাকিব, কিন্তু আমাৰ মাহীক কোনো বেমাৰে একো কৰিব নোৱাৰে না কি আহি দেখা পাই যে নাচিহে আছে দেখোন। চলি আছে দে বঢ়িয়া জানো দে আৰু আমাৰ বাবু নাচব সেইকাৰণে পুৰা প্ৰেক্টিচ কৰি আছে। মাহী দিয়ে এটা দুটা ঠুমকা লগা দি বাবুই পুৰা একদম প্ৰেক্টিচ কৰি আছে, লগতে মাহীও আমাৰ আৰু সৰুটোও মামী আৰু মই অডিয়েঞ্চ। আৰু আমাৰ মামাৰ বাপ্পাও আৰু এইটো কিন্তু পুতেক মামাৰ নাপয় মামাৰ ভাগবই না মামাই আৰু ৰাইজ মই হৈ গ'লো একদম ৰেডি। আমাৰ মাহী বিয়াত যাবা ওলাদি পুৰা হৈছে জকমকা হৈ আই পল্লে হৈ আমাৰ আই কি কম তো ফাইনেলি হৈ গ'লে একদম ৰেডি। কেনেহেন লাগছে একদম ক'ব, কমেণ্ট কৰিব। আৰু মায়ে পুৰা ৰেডি হৈ আছে, এই মাহী পুৰা ৰেডি কৰি দি আছে। জকমকা হৈছে বিউটিচিয়ানে আমাৰ মামী যাব লাগে নাকি ৰেডি ৰেডি না আমি ব'লা। আৰু পুৰা আমি বাচ্ছা পাৰ্টিৰ লগত যাওঁ, ময়ো বাচ্ছা পাৰ্টি হৈ গৈছোঁ আজি ইয়াত যি নহওক। তো একদম মন্দিৰটো দেখাম, বহুত ধুনীয়া মন্দিৰ আৰু অসমৰ কথা নহয় না অনন্ত পূজা একলাই মামাহাৰ গাঁও হয় তো পুৰা আহি গৈছোঁ। লাইট চাইট জ্বলাইছি কি হৈছে পাতে সাথে লাইট চাইট গোটা জ্বলাইছি আমি যাম আৰু পুৰা গৌৰৱ কৰা মন্দিৰটো পুৰা দেখে আছোঁ আৰু বহুত ধুনীয়া একদম চাই লাইট চাইট গোটা দিছি দোস্ত নাইস এনজয় करते हैं हम लोग बापा। আৰু পুৰা গেট নাকি আমাৰ বাচ্চা পাৰ্টি আগে আগে হয় নেকি? আৰু মাহী আইতা আৰু দুগুণ মাহী আৰু মামী শুন পুৰা বাছে আৰু দে দেখাইছোঁ দে উফ বাপ্পা আই লুকছ দিয়ে ৰে। আৰু এই পুৰা ইয়াৰে পৰাই গেট যদি নাচলাবি কি হ'ল গা বেয়া নেকি? কিমান টাইম ধৰি লগ নি আছা? কালি ৰাতি খাইছোঁ মুগৰ দালি অলপ
দিনটো চালোঁ নে কালি ৰাতিৰ পৰা লগোৱা নাই আৰু অঁ আৰু এইটোৱে হ'ল চাই আছোঁ অঁ আৰু আমি কিনিম ফেন চাকি কিমানকৈ চাকি 5 টাকা এটাত অঁ কেইটা ল'বা আমাৰ মই 6টা ল'ম আৰু মোৰ হৈ গ'ল বিয়া ফিক্স আৰু দৰা ককাৰ লগত না কি মানে কি জানে এই জপনি আৰম্ভ হৈয়ে আছে চলি নহয় ব্লগ বনাই আছো মই আৰু এই মামা পাৰ্টি আমাৰ কি খবৰ কেনে লাগছে পূজা একদম বঢ়িয়া গাত পুৰা পূজা পূজা লাগিছে নেকি বিয়াখন মাতাই খাওঁ বিয়া খাবা খোৱাবাৰ খাবা দিয়া কি খবৰ আমিও হিচাপ গণিত কৰিব আমি ভাল হাই বাবা বহুত দেৰিকে দেখছে য়েছ ব্লগ ব্লগ কিবা হাতত ধৰিব ঘূৰাই দিছে আৰু আমাৰ মাইনাই মেকআপ কৰি আছে আৰু অলপ আগতে দেখাওঁ মামাটোৰ এইটো মামী পুৰা বিউটিচিয়ান আৰু এই পুৰা একদম মেকআপৰ বস্তু হাই আৰু এই মেকআপ কৰিছে ডান্স কৰবা ন সুন্দৰী প্ৰমিলা আৰু এইটো আমাৰ মাহী চবে চিনি পায় আৰু এইটো হ'ল মাহীৰ ল কি হয় আৰু আটাক চিনি পায় আৰু মাৰ কাটা বহিছে মোৰ ক'ত অ' ৰাখছে এক্সট্ৰাকে কি যে ধুনু কি কৰি মই আটাৰ লগত পূৰা বহিছোঁ আমাৰ আটা আৰু মাৰ মুখখন একদম একে ৰে পূৰা একদম মায়ে কৰিছে অঁ আৰু এই কিন্তু মস্ত সুখেনি আমাৰ এই চেষ্টা কৰি দিব আৰু কেইবাৰ বা খুজিব দেখা অলপ মেন শুনতি নবইনাক লগ হৈ পুৰা লেকচাৰ উবে আছে চাইৰ তিনো নহয় চাইৰ কি হ'ব মাহী চাইড কাটলা ধুই কিয় দেখছা আৰু এইটো মামা আমাৰ মামা ভালে আছা একদম বঢ়িয়া খবৰ মোৰ চেনেলটো লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু কমেন্ট দিব একদম আৰু মই আহিলোঁ ঘৰত মানে কি আৰু অলপমান ৰেষ্ট ল'ব আহিছোঁ আৰু নাটক চাব যাম ৰাতি আমি গোটেই মাখাই যাম চাকি তাকি জ্বলালোঁ জ্বলাই ফটা একদম নুমুচো মুচপা নাপে চ' নুমুচো আৰু যাম পূৰা নাটক চাটক দেখাম আৰু আমাৰ ঘুমে হয়তি আছে ঘুমে গৰৰ নিচিনা পৰি আছে ভাত আয়ো ধুনীয়া কেনে এক্সপ্ৰেশ্যন দে যাবি না অংশগ্ৰহণ কৰা প্ৰতিগৰাকী শিল্পীকে মঞ্চৰ ওচৰত বিচৰা হৈছে শপত নাটৰ লগত জড়িত প্ৰতিগৰাকী শিল্পীকে মঞ্চৰ ওচৰত বিচৰা হৈছে একো নহয় দিয়ক মানুহ আহি কি ক'বা আমাৰ ইফালে যাব মানে কি আমাৰ দুটা যে আমাৰ জেঠীৰ নিজৰ বইনা যাব মাহী আহি গেলা ড্ৰেছ চেঞ্জ নকৰে বোলে একে হ'ম বুলি ভাবি আছিলোঁ আৰু এই দুটা মাহী নাটক চাবা ৰেডি না ৰেডি না নাটক চাবা আৰু খাই চাম কেনে হৈছে আৰু
সেইটো দিম কমপ্লিমেণ্টটো দিম নিশ্চয় ভালে হৈছে আৰু এইটো ডেকা ককা বহু বহু দিয়া হ'লে আঁচনিকেইটা আমাৰ কি ধুনীয়া লগা হৈছে কি নাচ পাওঁ ছাবস্ক্ৰাইব কৰি দিবা নেকি কি নাচ পায় কি গানত মিক্স কি মানে এইগিলা হেন তই বহুত সময় ভিডিঅ'ই বনোৱা নাই ইমানটা গান চালোঁ নাচ চালোঁ একবাৰতো দেখো মই যে এটা নাচ চাই আছোঁ হয় না বাপ্পা তাই টোপনি ধৰছে টোপনি ধৰছে কিয় হ'লে ঘৰত পঠালি যাই অন্যতম কাৰ্যসূচী শিমলী গানজ্যোতি সংঘৰ সদস্যবৃন্দ দ্বাৰা অভিনীত নাট আমাৰ মাজত সকলোৰে পৰিচিত লাচিত শৰ্মাৰ দ্বাৰা বিৰচিত নাট তথা নাট্যকাৰ লাচিত শৰ্মা পৰিচালক লীলা শৰ্মা আৰু এই নাটকত অভিনয় কৰা শিল্পী লগতে কলা কুশলীসকলক মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু নাটক হৈছে এক শ্ৰেষ্ঠ কলা যি নাটকৰ মানুহৰ বাস্তৱ জীৱনৰ কাহিনী সুন্দৰভাৱে তুলি ধৰা হয় মঞ্চত আৰু এই মঞ্চত যদি ক্ষুদ্ৰ প্ৰত্যেকৰ সামৰণি মাৰি আমাৰ নাটক চাবা সি পুৰা একদম ফেমিলি বহি গৈছে মামা মামী আৰু আৰু আমাৰ জানেই ৰাতিকলৈকে নাটক চাই আছে অ জান কোন ক্লাছ পালা আৰু 9 পালা ডাঙৰে হ'লে সিদিনা ৰাংমান টুকলুমেণ্টি আছিল তো মানে কি এনেকৈ বহি বহি আজি মানে কি ক'ম আৰু কালি ৰাতি আহিলোঁ আহি পাতে মানে মস্ত টোপনি ধৰিল ঘৰতে মানে ঘুমালোঁ কি কৰোঁ আৰু এথেন পৰা উঠি ব্ৰাছ চাছ কৰি মই বোলো ভিডিঅ'টো কালি শেষে কৰা নাই তো ভিডিঅ'টো শেষ কৰাৰ ইফালে মামী আমাৰ ৰুটি বনাই আছে বেবীটো ভালে আছে আৰু কেইদিন পিছত মই কি হ'ম মামী অঁ মই বা হ'ম আৰু মানে ভাবো আছে আৰু মই বা হ'ম তো আজিৰ ভিডিঅ'টো মানে এইখিনিতে সমাপ্ত কৰোঁ যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট ভিডিঅ'ত দেখা পাব একদম ধমাকা হ'ব কাৰণ বাবুদা আহি আছে ইয়াতে জানে চবৰে ফেমাছ পেডেল মাৰি মাৰি তো একদম ধমাকা একদম হ'ব